সুপারম্যান কামন নাই নাকি হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ ভিডিঅ' তো এতিয়া মই ছাডেনলি যাব ওলাইছোঁ মামাহঁতৰ ঘৰত কাৰণ মোক লেবাই ফোন মাৰিলে মানে প্ৰদীপে ফোন মাৰিলে মোৰ বেষ্ট ফ্ৰেণ্ডজনে আজি বিহু আছে তো বিহু আছে আৰু মুকুট প্ৰদীপ আৰু ৰাকেশ এই তিনিটা মানুহে নাযাব হ'বই নোৱাৰি মানে কি সকলোৱে ভাবিব পাৰে কি সৰু চলিৰ দৰে বিহু আচলতে সৰু চলি বুলি নহয় আমি বিহু চাই ভাল পাওঁ আৰু আমি তিনিওটাই ঘূৰি ভাল পাওঁ আমি ট্ৰেভেলিং কৰি ভাল পাওঁ তো সেইটোৱে কথা এতিয়া যাম আজি বহুত মানুহে কাপোৰো মেলি দিছে কাৰণ ৰ'দ ওলোৱাই নাছিলে আজি কটি ফাটা ৰ'দ দিছে আৰু মটো হিৰো মটো মামাহঁতৰ ঘৰত গৈ আছে তো সেইকাৰণে মই যাব ওলাইছোঁ অলপ ফূৰ্তি কৰিম ধামাকা ব্লগ হ'ব আপোনালোকে চাই থাকিব অধিক জমনি হৈ যাব আজি ভিডিঅ'টো চাই থাকক তো গাইজ মেণ্টৰখন লৈ যাম এতিয়া আৰু ধুবও লাগিব গাড়ীখন তো গাইজ বলক মোৰ লগত মই বঙৰাৰ ভিতৰতে আহিলোঁ ভিতৰৰ ৰাস্তাটোৰে মানে এনেকুৱা ৰ'দ না মই থাকিব পৰা নাই আৰু হেলমেটটো মিনি মানে মোৰ কিনে হাই প্ৰেছাৰ উঠি গৈছে কমপ্লিটলি হাই প্ৰেছাৰ উঠি গৈছে মানে তথাপিতো পিন্ধিব লাগিব না ছেফটি হয় এতিয়া খুলি দিলোঁ কাৰণ মই যিহেতু গাঁৱৰ ভিতৰেৰে যাম এতিয়া মামাহঁতৰ গাঁৱত তো সেইকাৰণে মই এনেকৈ যাম মই বেক কেমেৰাৰে দেখুৱাই আছোঁ আপোনাক নাজাৰাটো তো গাইজ বেক কেমেৰাৰ নাজাৰাটো চাওক এইয়া মনোমোহা ধুনীয়া পাহাৰ দৃশ্য বঢ়িয়া বুজিছেনে বৰষুণ আহিছে এতিয়া বৰষুণ কমিয়ে গ'ল আৰু প্ৰতিভাতো ৰ'দ দিছে সেইকাৰণে শুকাই গৈছে চব আৰু ইফালে ভিতৰত ট্ৰেইন লাইনটো ইফালেৰে মই যাম এতিয়া গৈ পাই লগ পাই আছোঁ ধামাকা হ'ব লেবাৰ লগত তো গাইজ মই ধুনীয়াকৈ ঘৰত গৈ কিনে ফ্ৰেছ হৈ কিনে এতিয়া ওলাই আহিলোঁ হিৰোৰ স্কুটিখন লৈ আৰু মই যাই আছোঁ লেবা প্ৰতিভাতৰ দোকানত তো গৈ পাই লগ পাই আছোঁ ধুনীয়াকৈ তো গাইজ লেবাৰ দোকানত নাই বস্তু আনিব গৈছে বোলে আমাৰ ই আছে মটু এই কিবা যে লাৰি আছিল মুখখন দেখো তো গাইজ আমি এতিয়া খানা খাম আৰু ৰাকেশ যায় আনো ৰ খৰি চিৰি আছে বডি বিল্ডাৰ আমার সুপারম্যান না ব্যাটম্যান হ্যাঁ क्या বিহু পিছত ছবি দিবি যাবি র ওহো তুই কি ভাবছ হাল মইনা উঠা চলি আমার সুপারম্যান বনা বনা হাই এটা কর দি এসে দি হাই এটা করবা দে হাই এটা কর দিও বনা ও হাই এটা কর দি यार भरी भांगसी कोक जा हो कोक जा আমার রান্ধনী বাবু কামন নাই নাকি হ্যাঁ কামন নাই হালিকা বুড়ি ল্যাংটা বুড়ি ইয়ার ভরি ভাঙছি ওই এখন বুড়ি মোটু ওকা হিরো মোটু তুই তো বানাবি এখানে তোকে উঠে থাকি এইবাৰ মই ডেকা চবে ভাল পোৱা শিকাইছো হ'বনে কিন্তু এটা কথা আচলতে মোক তেতিয়া খুৰাজনে ক'লে যে অকণমান নাচিব পৰা
গাইজ যোৱাকালি মানে কি ৰ'ব অলপ কেমেৰাটো মুচি লওঁ তো গাইজ মানে কি যোৱাকালি এনেকুৱা বিহু চিহু চাই আহি কিনে বহুত টোপনি ধৰিলে হিৰোটো নগ'ল মানে কি বুলি কয় বিহুত নগ'ল সেইকাৰণে ঘৰত গুচি আহিলোঁ সোনকালে অলপমান দেখুৱালোঁ আপোনালোকক যিখিনি দেখুৱাব পাৰিলোঁ সেইখিনিয়ে মানে পাৰিলোঁ আৰু বাকী দিগদাৰো হ'ল দেখুৱাবৰ কাৰণে তাৰপিছত আমাৰ খানাটোতো অলপ চলপ দেখুৱালোঁ তো ৰাতি ভিডিঅ' কৰা নহ'ল আৰু তো সেইকাৰণে আজি ৰাতিপুৱাই হিৰো মানে 7টা বজাতে তাৰ টিউশ্যন আছিল সেইকাৰণে গুচি গ'ল তাৰপাছত মই কি হ'ল মানে মোৰো কাম আছিলে ঘৰত সেইকাৰণে মই গুচি আহিলোঁ ঘৰত লংকেশ্বৰত যোৱাকালি আহিছিলোঁ মামাহঁতৰ ঘৰত আজি মই যাই আছোঁ এতিয়াও গৈ আছোঁ মই আৰু একেবাৰে অহা ৰবিবাৰে আহিম আৰু মই ভাবিছোঁ ঢেকীয়াজুলি ৰাইড এটাৰ কথা কৈছিলোঁ আৰু ঢেকীয়াজুলি ৰাইডটো চাগে মঙলবাৰৰ পৰা ষ্টাৰ্ট হ'ব এইটো আৰু কি ফেমিলিৰ লগত আৰু ফুৰিব যোৱা আৰু আচলতে ৰাইড নহয় এইটো বাছেৰে যাম এতিয়া এইটো আমি কাৰণ দেউতা পোষ্টিং হৈছে তাতে ৰুম এটা লৈছে সেইকাৰণে মাতি আছিলে গৈ কিনে চায়ো আহোঁ ঢেকীয়াজুলি টাউনখন কেনেকুৱা চাওকচোন কি ৰ'দ দিছি মই পাহাৰৰ ওচৰত অলপ ছায়াত ৰৈছোঁ বৰষুণ আহিলেও বৰষুণৰ কাৰণে শান্তি নাপাওঁ বানপানী হয় আৰু ৰ'দ আহিলে আৰু থাকিব নোৱাৰোঁ ক'লা পৰোঁ বাৰু এইটো বেলেগ কথা ক'লাই মানুহ এইটো বেলেগ কথা কিন্তু কি জানে মাথা চাথা হাইৱেছত থকা মানুহ ষ্ট্ৰেছ সেইকাৰণে ঠাণ্ডা এটা খাই লওঁ মই ঠাণ্ডা খোৱাই নাই কেইদিনমানৰ পৰা ভাল ডাইটিং কৰি আছোঁ দেই গাইজ 90 কিলো হৈছে ধেমালি নেকি মামাহঁতৰ ঘৰত ডাইটিং কৰাই নাযায় আহিলে একদমেই ডাইটিং কৰা নাযায় আইতাত ধৰি হ'লে খা কৰি থাকে তো গাইজ যেতিয়া যাওঁ আজি ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিওঁ নেক্সট আৰু এটা ভিডিঅ' এইটো ব্লগ নাপাব কিবা এটা বেলেগ ভিডিঅ' পাব তো গাইজ আজি ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ'তে লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কমপ্লিটলি কৰি দিব তেতিয়ালৈকে বাই বাই গুড আফটাৰনুন জয় আই অসম ষ্টিঙে